হেল্ল' বন্ধুসকল, আজি আকৌ এবাৰ এই চেনেলটোত আপোনালোকৰ ওচৰত সময়যাত্ৰাৰ কিছুমান ভাইৰেল হোৱা ঘটনাৰ প্ৰুফ লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈ ভালদৰে চাব। আপুনি জানেনে পৃথিৱীত কিছুমান এনেকুৱা ঘটনা ঘটিছে যাৰ বাবে সময়যাত্ৰা সম্পূৰ্ণ সম্ভৱ বুলি ক'ব পাৰি। আজি তাৰে বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। চ' দেৰি নকৰাকৈ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ ব'লক। এইটো হৈছে 1995 চনৰ এটা কাহিনী, যেতিয়া মাইক টাইজন ভাৰ্চেছ মেকনেলিৰ বক্সিং মেচ এখন চলি আছিল। তাত সেই মুহূৰ্তত এটা আচৰিত বস্তু দেখা গৈছিল। তাত কোনোবা এজন মানুহে সেই বক্সিং মেচখনৰ মাজতে তাৰ স্মাৰ্টফোনটোৰে মেচখন ৰেকৰ্ড কৰি থকা দেখা গৈছিল। কিন্তু আপুনি এতিয়া ভাবিছে চাগে তাতনো কি ডাঙৰ কথা, মানুহ এজনে মেচখন ৰেকৰ্ডহে কৰি আছিল, তাততো একো আচৰিত হোৱাৰ কথা নাই। কিন্তু আচৰিত হোৱা কথা এইটোহে যে সেই মেচখন যেতিয়া হৈছিল তেতিয়া 1995 চন চলি আছিল আৰু সেই সময়ত স্মাৰ্টফোন আৱিষ্কাৰো হোৱা নাছিল। স্মাৰ্টফোনটো দূৰৰে কথা, জেনেৰেলি কেমেৰা ফোন এটা মাৰ্কেটত 2000 চনত আহিছিল। এইটো ভিডিঅ' যেতিয়া ভাইৰেল হৈছিল সকলোৰে মনত এটাই প্ৰশ্ন উঠিছিল, সেইটো স্মাৰ্টফোন আছিলে নে আন কিবা বস্তু আছিল। তাৰ উত্তৰ হিচাপে বহুতে কৈছিল যে সেইটো সেই সময়ত পোৱা কেননৰ কেমেৰা আছিল। কিন্তু এইটো ক'লেও সকলোৰে ভুল হৈছিল, কিয়নো সেই সময়ত কেনন কোম্পানীটোৱে বগা ৰঙৰ কোনো কেমেৰা চেল কৰা নাছিল। আৰু যদি সেইটো কেমেৰাই আছিল তেতিয়া সেইটো বেকাকে ধৰাৰ কাৰণ কি আছিল? যেনেকৈ আমি স্মাৰ্টফোনেৰে আমি বস্তুবোৰ ৰেকৰ্ড কৰোঁ। আপুনি যদি এই বিষয়ত কিবা এটা ভাবিছে তলত কমেণ্ট কৰি জনাবচোন। ব্ৰিটিছ এয়াৰফ'ৰ্চৰ এয়াৰ মাৰ্শ্বেল ভিক্টৰ গোডাৰ্ড এবাৰ তেওঁৰ উৰাজাহাজেৰে স্কটলেণ্ডৰ পৰা ইংলেণ্ড আহিছিল। তেতিয়া তেওঁ ভালদৰেই ইংলেণ্ড আহি পালে, কিন্তু যেতিয়া তেওঁ তাৰ পৰা উভতিছিল তেতিয়া তেওঁৰ লগত ৰঙৰ ডিউটি কৰা মানুহ, নতুন ধৰণৰ প্লেন, ভাঙা এয়াৰফিল্ড এখন আধুনিক হৈ যোৱা। ভিক্টৰ গোডাৰ্ডৰ সেই কথাটো তেতিয়া আচৰিতভাৱে সঁচা হৈছিল। তেওঁৰ লগত যি হৈছিল তেওঁ সকলো মনত ৰাখিছিল আৰু তাৰ ওপৰত এখন কিতাপ লিখিছিল, যিখন কিতাপ তেওঁ 1975 চনত পাব্লিছ কৰিছিল। আৰু তেওঁৰ এই গোটেই কাহিনীটো তেওঁৰ এইখন কিতাপত বহুত ভালদৰে বিশ্লেষণ কৰিছে। এইটো কাহিনী হৈছে 2006 চনৰ। ছুইডেনত বাস কৰা হাকান.বিচ নামৰ এজন লোকে এইটো দাবী কৰিছে যে তেওঁ ভৱিষ্যতত গৈছিলে। যেতিয়া তেওঁ ক'ৰবাৰ পৰা আহি পাকঘৰৰ মজিয়াত পানী পৰা দেখিছিল তেতিয়া তেওঁ গম পাইছিল যে টেপৰ পাইপ এটা লিক হৈ আছে। তাকে ভাল কৰিবলৈ তেওঁ কেবিনেট এটাত গৈছিল য'ত বহুত পাইপ আছিল। তেতিয়া তেওঁ সেই কেবিনেটটোত আগুৱাই গৈ পোহৰ অলপ দেখা পাইছিল আৰু তাকে দেখি তেওঁ আৰু আগুৱাই যাওঁতে তেওঁ এজন বৃদ্ধ মানুহ লগ পালে। আৰু সেই বৃদ্ধ মানুহজন আন কোনো নাছিল, সেইজন তেওঁ নিজে আছিল। তেতিয়া তেওঁ বৃদ্ধ লোকজনক সুধিছিল, মই এতিয়া কিমান চনত আছোঁ? তেতিয়া বৃদ্ধ লোকজনে তেওঁক কৈছিল যে তেওঁ এতিয়া 2042 চনত আছে।
তাকে শুনি তেওঁ সঁচাই আচৰিত হৈ গৈছিল। হাকানে গম পাইছিল যে তেওঁৰ এইটো কথা কোনোৱে বিশ্বাস নকৰে। সেইবাবে তেওঁ নিজৰ স্মাৰ্টফোনটো উলিয়াই এটা ভিডিঅ' বনালে, য'ত 70 বছৰীয়া আৰু 36 বছৰীয়া হাকান একেলগে আছিল আৰু তেওঁলোকৰ হাতত থকা টেটুটো একেই আছিল। তেতিয়া তেওঁ পিছত এইবোৰ সকলোৰে আগত কওঁতে বহুতে বিশ্বাস কৰা নাছিল, কিন্তু তেওঁৰ ইণ্টাৰভিউ এটাত এইটো কৈছে যে এইটো কথাক লৈ মানুহে যি ভাবে ভাবি থাকক। তেওঁ আচলতে বহুত সুখী আছিল, কাৰণ তেওঁ ভৱিষ্যত দেখিছিল আৰু নিজকে লগ পাইছিল, আৰু এইটো জানি তেওঁৰ বহুত ভাল লাগিছিল যে তেওঁ 2042 চনলৈ জীয়াই থাকিব। সেইবাবে মানুহৰ কথাবোৰত তেওঁ অলপো গুৰুত্ব দিয়া নাছিল। বৈজ্ঞানিকবোৰৰ মতে এইটো ৱৰ্মহল হ'ব পাৰে, আৰু 2042 চনলৈ কি ঠিক মানৱ সভ্যতাত সময়যাত্ৰা সম্ভৱ হোৱা দেখা যাব, যিটো কাৰণত হাকানৰ ঘৰত ৱৰ্মহল সৃষ্টি হৈছিল। বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবচোন। আপোনালোকৰ এই ভিডিঅ'টোৰ ওপৰত সময়যাত্ৰাৰ ওপৰত কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰি জনাব। আশা কৰিছোঁ ভিডিঅ'টো সকলোৰে ভাল লাগিল। এনেকুৱা ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব নাপাহৰিব।